আজি গধূলি আমি সকলো ওলাইছোঁ থিয়েটাৰ চাব যাবলৈ। প্ৰায় এসপ্তাহমানৰ বেছি হ'ল ইয়াত থিয়েটাৰ চলি থকা, কিন্তু আমাৰহে সময় আৰু সুবিধা দুয়োটাই মিলা নাছিল। পিছে আজি কিন্তু মিলি গ'ল, সেইকাৰণে আমি সকলোৱে ওলালোঁ আৰু লগত এয়া চিপছ। আচল কথাটো হ'ল যে ইয়াত টিকেট পোৱা একেবাৰে সহজ কথা নহয়। ৰাতিপুৱা একেবাৰে 5টা বজাৰ পৰা লাইন লাগি থাকে টিকেটৰ কাৰণে আৰু আমাৰ আজি ভাগ্য ভাল আছিল যে আমি টিকেট পাই গ'লোঁ। প্ৰথমতে আমি গৈ বহিলোঁ, তাৰপিছত মানুহবোৰ আহিল, থিয়েটাৰো ষ্টাৰ্ট হ'ল আৰু এয়া কিছুমান মুহূৰ্ত। ফাইনেলি থিয়েটাৰ শেষ হ'ল আৰু আমি এতিয়া সকলো ঘৰমুৱা হ'লোঁ। বাই।